মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি খালী ঠাই পূৰণ কৰা কেইটামান শৰ্ট কুৱেশ্যনছ লৈ আহিছোঁ যে কাৰ্যকাৰণ বিধি আগমন অনুমানৰ ডেছ ভিত্তি উত্তৰটো হ'ব আকাৰগত ভিত্তি কাৰ্যকৰণ বিধি আগমন অনুমানৰ আকাৰগত ভিত্তি কোনো ঘটনাৰ যিকোনো পূৰ্বৱৰ্তী ঘটনাকেই ঘটনাৰ কাৰণ বুলি অভিহিত কৰিলে ডেছ দশ ঘটে উত্তৰটো হ'ব কাকতালীয় দশ যে কোনো ঘটনাৰ যিকোনো পূৰ্বৱৰ্তী ঘটনাকে ঘটনাটোৰ কাৰণ বুলি অভিহিত কৰিলে কাকতালীয় দশ ঘটে গ নম্বৰ নানা কাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ডেছ ধাৰণা উত্তৰটো হ'ব ভ্ৰান্ত ধাৰণা অৰ্থাৎ কোনো কাৰ্য যদি বিভিন্ন কাৰণৰ পৰা সৃষ্টি হয় সেই ধাৰণাটো এটা ভ্ৰান্ত ধাৰণা ঘ নম্বৰ ডেছৰ মতে কাৰণ সদৰ্থক বা অনুকূল আৰু নৈয়াৰ্থক বা প্ৰতিকূল উপকাৰণৰ সমষ্টি উত্তৰটো হ'ব যে তৰ্কবিদ মিলৰ মতে কাৰণ সদৰ্থক বা অনুকূল আৰু নৈয়াৰ্থক বা প্ৰতিকূল উপকাৰণৰ সমষ্টি উঙ নম্বৰ যে কাৰণ কাৰ্যৰ ডেছ পূৰ্বৱৰ্তী ঘটনা উত্তৰটো হ'ব কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা কোনো কাৰ্যৰ কাৰণ হ'বলৈ হ'লে অকল পূৰ্বৱৰ্তী ঘটনা হ'লেই নহ'ব নিয়ত হ'ব লাগিব